আজি সমগ্ৰ ভাৰতবাসীৰ বাবে এক উৎসাহৰ বিষয়টো হৈছে ভাৰতবৰ্ষৰ বীৰ উইং কামাণ্ডাৰ বাৰ্থমান অভিনন্দন দেৱক পাকিস্তানৰ পৰা ভাৰতলৈ অসন্মানে ঘূৰাই পঠিওৱা হৈছে, যাৰ ফলশ্ৰুতিত আজি ভাৰতবাসী এক আনন্দত উল্লাসিত হৈছে। সাধাৰণতে সদায় ভাৰত দেশক শত্ৰু দৃষ্টিৰে চোৱা পাকিস্তান দেশে এনেদৰে পাকিস্তানৰ পৰা ভাৰত দেশলৈ বীৰ উইং কামাণ্ডাৰ অভিনন্দন দেৱক ঘূৰাই পঠিওৱাৰ মূল কাৰণটো হৈছে জেনেভা কনভেনশ্যন অথবা জেনেভা সন্ধিপত্ৰ। পৃথিৱীৰ প্ৰায় 196খন দেশৰ মাজত এই জেনেভা কনভেনশ্যনটো থকাৰ বাবে আজি পাকিস্তান দেশ বাধ্য হ'ল যে আমাৰ বীৰ জোৱানজনক ভাৰতলৈ সসন্মানে ঘূৰাই পঠিয়াবলৈ। গতিকে এই জেনেভা কনভেনশ্যনৰ দ্বাৰা আজি সমগ্ৰ ভাৰতবাসীয়ে অভিনন্দন দেৱক ঘূৰাই পাবলৈ সক্ষম হ'ল। গতিকে আজি আমি জানো আহক এই জেনেভা কনভেনশ্যন বা এই জেনেভা সন্ধিপত্ৰনো কি আৰু এই সন্ধিপত্ৰখনত কি কি কথা উল্লেখিত হৈ আছে। জেনেভা কনভেনশ্যন বা জেনেভা সন্ধিপত্ৰ হৈছে দুয়োখন যুদ্ধবন্দী দেশৰ মাজত হোৱা এটা সন্ধিপত্ৰ। সাধাৰণতে এই ধৰণৰ সন্ধিপত্ৰ পোনপ্ৰথমে 1864 চনত স্বাক্ষৰ কৰা হৈছিল। তাৰ পাছত 1950 চনৰ দ্বিতীয় বিশ্বযুদ্ধৰ পাছতেই 154খন দেশৰ মাজত যুদ্ধবন্দীসকলৰ সুৰক্ষা আৰু সন্মানৰ বাবে এই সন্ধিপত্ৰখন স্বাক্ষৰ কৰা হৈছিল। গতিকে এই সন্ধিপত্ৰখন মূলতঃ যুদ্ধবন্দীসকলৰ বাবে, অৰ্থাৎ যিকোনো এখন দেশৰ যুঁজাৰু জোৱানে আন এখন দেশত বন্দী হৈ গ'লে এই যুঁজাৰু জোৱানজন যাতে সুৰক্ষিত হৈ থাকক তাৰ বাবে এই সন্ধিপত্ৰখন স্বাক্ষৰ কৰা হৈছে। বৰ্তমান এই সন্ধিপত্ৰখন প্ৰায় 100 দেশে স্বাক্ষৰ কৰি ৰাখিছে, য'ত ভাৰত আৰু পাকিস্তানৰ নামো অন্তৰ্ভুক্ত হৈ আছে। সাধাৰণতে যুদ্ধবন্দীৰ সময়ত বন্দী হোৱা এই জোৱানসকলৰ বাবে এই সন্ধিপত্ৰখনত কেইবাটাও চুক্তি অথবা কেইবাটাও নিয়ম ধাৰ্য কৰি দিয়া আছে। গতিকে এতিয়া আমি সেয়ে জানো আহক এই কনভেনশ্যনখনত কি লিখা আছে আৰু তাত কি কি নীতি নিয়ম উল্লেখিত হৈ আছে। এই কনভেনশ্যনখনত উল্লেখ কৰা প্ৰথমটো নীতিটো হৈছে যুদ্ধবন্দীসকলৰ লগত কোনো ধৰণৰ অমানসিক অত্যাচাৰ কৰিব নোৱাৰিব, লগতে কোনো ধৰণৰ অপমান কৰিব নোৱাৰিব আৰু কোনো ধৰণৰ বিধিগ্ৰস্তমূলক কাম এই যুঁজাৰু সৈনিকজনৰ লগত কৰিব নোৱাৰিব। এই চুক্তিৰ দ্বিতীয়টো নিয়মটো হৈছে যুদ্ধবন্দীজনৰ হাতত যি ধৰণৰ মানৱীয় অধিকাৰ আছে এই অধিকাৰত কোনো ধৰণৰ বল প্ৰয়োগ কৰিব নোৱাৰিব আৰু কোনো ধৰণৰ এছা প্ৰয়োগ কৰিব নোৱাৰিব। অৰ্থাৎ যিকোনো এজন ব্যক্তিৰ হাতত এটা হিউমেন ৰাইটছ থাকে, গতিকে এই হিউমেন ৰাইটছটো কোনো ধৰণে দেশখনে এই যুদ্ধবন্দী জোৱানৰ পৰা খৰ্ব কৰিব নোৱাৰিব। আনহাতে এই চুক্তিখনৰ 3 নম্বৰ নিয়মটো হৈছে যুদ্ধবন্দী হোৱা সৈনিকজনক 7 দিনৰ ভিতৰত নিজ দেশলৈ ঘূৰাই পঠিয়াব লাগিব। অৰ্থাৎ যুদ্ধবন্দী জোৱানজন যোনখন দেশত বন্দী হৈ আছে এইখন দেশৰ পৰা মাত্ৰ 1 সপ্তাহৰ ভিতৰতে নিজৰ দেশলৈ পঠিয়াই দিব লাগিব। গতিকে আমাৰ বীৰ জোৱান অভিনন্দন ডাঙৰীয়াক যে অতি সোনকালে আমাৰ ভাৰতবৰ্ষলৈ পাকিস্তানে আজি পঠিয়াই দিছে গৈ, তাৰ মূল কাৰণটোৱে হৈছে ইয়াত চুক্তিত থকা এই নিয়মটো। আনহাতে এই চুক্তিখনৰ পৰৱৰ্তী নিয়মটো হৈছে এনেধৰণৰ যুদ্ধবন্দী সৈনিকজনৰ লগত কোনো ধৰণৰ মাৰপিট নতুবা কোনো ধৰণৰ শাৰীৰিক অত্যাচাৰবোৰ কোনো কাৰণত ইলেক্ট্ৰনিক মিডিয়া নতুবা প্ৰিণ্ট মিডিয়া আদিবোৰত দেখুৱাব নোৱাৰিব। অৰ্থাৎ এই যুদ্ধবন্দী সৈনিকজনৰ লগত কোনো ধৰণৰ উত্তেজিতভাৱে হোৱা কাৰুকাৰ্যক বা শাৰীৰিক প্ৰহাৰক কোনো কাৰণত মিডিয়াত প্ৰকাশ কৰিব নোৱাৰিব। অন্যথা এনেবোৰ দৃশ্য মিডিয়াত প্ৰকাশ কৰিলে এই নীতি উলংঘা কৰা বুলি ধৰি লোৱা হ'ব। এই চুক্তিখনত থকা 5 নম্বৰ নিয়মটো হৈছে যুদ্ধবন্দী সৈনিকজনৰ যি পদমৰ্যাদা এই পদমৰ্যাদা তেওঁলোকে অক্ষুণ্ণ কৰি ৰাখিব লাগিব। আনহাতে এই চুক্তিখনৰ পৰৱৰ্তী নিয়মটো হৈছে যুদ্ধবন্দী ব্যক্তিজনৰ ওপৰত তেওঁলোকে প্ৰয়োজনবোধ হ'লে কোৰ্টত গোচৰ তৰিব পাৰিব, কিন্তু কোনো ধৰণৰ হিংসাত্মক কাৰ্যত লিপ্ত হ'ব নোৱাৰিব। অৰ্থাৎ এই ব্যক্তিজনক সম্পূৰ্ণ নিৰাপদ স্থানত ৰাখি তেওঁ কোৰ্ট কাছাৰীৰ কামবোৰ চলাব লাগিব। সেই চুক্তিখনৰ 7 নম্বৰ নিয়মটো হৈছে যুদ্ধবন্দীজনৰ ওপৰত কোনো ধৰণৰ ধৰ্মৰ নামত হিংসাত্মক কাম নতুবা কোনো ধৰণৰ ধৰ্মৰ ওপৰত ভিত্তি কৰি তেওঁক অত্যাচাৰ কৰিব নোৱাৰিব। অৰ্থাৎ জোৱানজন যি ধৰ্মৰে হওক তেওঁ সদায় একেটা দৃষ্টিৰে অৰ্থাৎ সদায় নিৰপেক্ষ দৃষ্টিৰে তেওঁক চাব লাগিব। এই নীতিখনৰ 8 নম্বৰ নিয়মটো হৈছে যুদ্ধবন্দী সৈনিকজনৰ ওপৰত শাৰীৰিক আৰু মানসিক খ্যাল এই দেশখনে ৰাখিব লাগিব। কোনো ধৰণৰ শাৰীৰিক অসুস্থ নতুবা মানসিক অসুস্থ দেখিলে এই দেশখনে এই সৈনিকজনক চিকিৎসা প্ৰদান কৰিব লাগিব। গতিকে সেইবোৰে হৈছে এই চুক্তিখনত থকা মূল নীতিসমূহ। বৰ্তমান যিকেইখন দেশে এই চুক্তিখন স্বাক্ষৰ কৰি ৰাখিছে এইসমূহ দেশে এইসমূহ নীতিসমূহ পালন কৰিবই লাগিব, অন্যথা বিশ্ববাসীৰ হাতত তেওঁলোক এঘৰীয়া হৈ যাব। গতিকে সেয়াই হৈছে জেনেভা কনভেনশ্যন নতুবা জেনেভা সন্ধিপত্ৰ। গতিকে আজিৰ ভিডিঅ'টো ইমানেই। ভিডিঅ'টো ভাল পালে আপুনি লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। ধন্যবাদ। জয় আই অসম।